হাই গাইজ, দেখিছে কালি আমাৰ ইয়াতে বতাহ বৰষুণ দি অৱস্থা নোহোৱা কৰি দিছে চাৰিওফালে, গোটেই একদম চাৰিওফালে। চাৰিওফালে বতাহ বৰষুণ দি একদম কি কৰিছে কালি, জাগাবোৰ ইমান লেতেৰা কৰি দিছে। দেখিছে আপোনালোকে, এই বতাহ বৰষুণ তাৰ মানে আহিব টাইমে নাপায়, আহে ৰাতি আহি কেনে আৰু কি কৰিছে একদম। আজি মই ৰাতিপুৱাই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দিনটোত কি কৰোঁ মই আপোনালোকক দেখাই থাকিম। যিহেতু বতৰটো ইমান ভাল নহয়, বৰষুণো দি আছে, তথাপিও মই আপোনালোকক আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আপোনালোকে চবেই উঠিলেনে? মোৰ অলপমান উঠাত দেৰি হ'ল, যেনিবা 7টা বাজিছে। মই ইমান টাইমতে উঠি আছোঁ, যিহেতু ল'ৰাটো স্কুল নাই, সেইবাবে মই 7টা বজাত উঠোঁ আকৌ। আৰু যেতিয়া স্কুল থাকে তেতিয়া আকৌ সোনকালে উঠিব লাগে, 5টাতে উঠিব লাগে। উঠি তাৰ টিফিন বনাব লাগে, খোৱা লোৱা বুলি কৰিব লাগে। যিহেতু স্কুল নাই, এইকেইদিনতে অলপমান শুই লৈছোঁ, উঠাত অলপ দেৰি হয়। মই বাহিৰৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ, যিহেতু অলপমান ভাল লাগিছে, কিবা এটা বৰষুণটো ইমান দিন নাই, চবফালে ধূলি হৈ আছিল। তো এতিয়া ভাল লাগিছে। যিহেতু মই আৰম্ভ কৰোঁ। হাই মইনা কলিজাহঁত মোৰ। ৰাতিপুৱা উঠি যদি মই ফুলৰ বাগানখন এবাৰ মই চেক নকৰোঁ, ফুল ভালে আছে না নাই বুলি যদি মই চেক নকৰোঁ, কিবা দিনটো মোৰ ভালেই নালাগে। মৰ্ণিং উঠি কেনে মই ফুলৰ ফালে ফাৰ্ষ্ট চাওঁ। কাৰণ কিয় চাওঁ, কিবা ভাঙিছে নেকি, ক'ৰবাত কিবা হৈছে নেকি, কোনোবাতো পুলি মৰিছে নেকি, সেইকাৰণে মই উঠি কেনে মৰ্ণিং ফুলৰ এইখিনি চাওঁ। চবতকৈ ফাৰ্ষ্ট মোৰ কাম হৈছে ফুলখনৰ বাগিচাখন চোৱা, সৰু বাগিচাখন মোৰ চোৱা কাম মোৰ। দেখিছে, কিন্তু কালি বতাহ বৰষুণ দিছিলে যে, তো এইডাল অলপমান কষ্ট পাইছে, তো হালি গৈছে। আৰু যিহেতু এই ডালিয়া ফুলডালো বহুত ওখ হৈ গৈছিলে, ইও অলপমান কষ্ট পাইছে। মই দেখাত লাগে মানে এনেকুৱা টাইপ আৰু। তো সেয়াই, মোৰ মানে অলপমান কিবা হ'লে মানে বেয়া লাগি যায়। ইও অলপ ভঙাৰ দৰে হৈ গৈছে। ঘৰ চৰ সাৰা হৈ যোৱাৰ পিছত মই কৰোঁ বাহিৰৰ কাম। বাহিৰৰ কাম মানে চোতালখনতো থাকেই চবৰে, বাহিৰ চোতালখন নাসাৰিলে ভাল নালাগে কিন্তু, হয়নে? তো সেইবাবে মই বাহিৰ চোতালখন সাৰিলোঁ। বিশেষ একো নাই, যোৱাকালি বতাহ বৰষুণ বহুত দিছিলে, তো পাত বহুত সৰিছিলে, তো সেইবাবে সেই পাতবিলাক দুৱাৰমুখত জমা হৈ থাকিলে ভাল নালাগে, তাৰ বাবে মই সাৰি লৈ অকণমান দেৰিকৈ আৰু দেখি আছোঁ মানে পাত পৰি আছে, সাৰি আছোঁ পৰি আছে লগতে। মানে চোতালখন নাসাৰিলে ভাল নালাগে, হয়নে নহয় কওকচোন আপোনালোকে? সেইবাবে চোতালখন সাৰিয়ে লওঁ, নে কি কয়? চোতালখন সাৰি অকণমান আমাৰ দমকল, কেতিয়াবা লাইন নহ'লে মানে এইটো পিছে মাৰিব লাগে। আপোনালোকে মাৰি পাইছেনে? তো মই হ'লে নোৱাৰোঁ, এইটো মাৰিবলৈ বহুত কষ্ট হয় একদম। এইটো মাৰিব লগা হ'লে খাই ল'ব লাগিব ভালকৈ, খাই লৈ কেনেহে মানে সেইটো মাৰিব পাৰিম আৰু মানে মই জনাত। এইটো দমকল কোনে কোনে মাৰে মোক কমেণ্ট কৰি জনাবচোন। লগতে চোতালখন সাৰি থাকোঁতে মালিকনী বাইদেউৰ ছোৱালীজনী আহি কেনে মাতিলে যে, আণ্টি কি কৰি আছা বুলি। মই ক'লোঁ যে মই চোতাল সাৰি আছোঁ। তাই মোক চাই আছে থিয় হৈ। সেইবাবে তাই ভাবি আছে যে কি, মই সুধিলোঁ তাইক যে ব্ৰাছ কৰিছানে নাই, কি কৰিছা কি কৰা নাই, সুধোঁ আৰু তাইৰ লগত কথা কৈ ভাল লাগে। অলপকৈ কথা কয়, ভাল লাগে। যিহেতু বয়স ইমান হোৱা নাই, সেইকাৰণে মাত ভালকৈ ফুটা নাই, তো যিখিনি কৈ ভালকৈয়ে কৈ যেনিবা, ভাল লাগে। সেইবাবে মোৰ অলপমান চাওঁতে মোৰ চোতালখন সাৰা নহয়। দেখিছে নহয় কিমান একদম চাৰিওফালে একদম পাতে পাত, সাৰোঁতে চাৰিওফালৰ পৰা পাতেই ওলাইছে। চোতাল সাৰোঁতে বহুত টাইম যায়। আৰু মই চোতালখন সাৰিবৰ কাৰণে এইডাল নাৰিকল গছৰ কি বুলি কয় আপোনালোকে, মাজৰ লাঠিৰ দৰে যে থাকে, সেইডালেৰে মই সাৰোঁ। তো সেইডাল ঝাৰুৰে সাৰিব ভাল। লগতে তাই মোৰ চাওঁতে কাষত আহি কেনে মোক সুধিলে কি কৰিছা। তাৰপিছত মই ক'লোঁ যে তুমি কি কৰিছা, ব্ৰাছ কৰিছানে নাই, চাহ খালানে নাই। অঁ খালোঁ, ব্ৰাছ নকৰাকৈ তাই চাহ খালে বুলি মোক ক'লে।
তাৰপিছত মই ক'লোঁ যে তোমাৰ হাগু আছে নেকি বুলি সুধিলোঁ, তাত বুলি মোকে কয় আকৌ। এইখিনি টাইমত বাচ্ছাৰ লগত কথা পাতি কিমান যে মৰম লাগে ন, এই মুহূৰ্তখিনি চবৰে। আনৰ কি নাজানো, মোৰ কিন্তু খুব প্ৰিয়, কাৰণ যিহেতু মই নিজে এজন মা আৰু লগতে মোৰ ল'ৰা, তাকো এনেকেই ডাঙৰ কৰিছোঁ, সিও এনেকেই কথা কৈছিলে। তো সেয়া, চোতালখন সৰা হৈ গ'ল এতিয়া। চোতালখন সৰা হৈ যোৱাৰ পিছত এতিয়া মই কৰিম কুকুৰা কেইজনী। এইকেইজনীতো একদম টাইমে নাপায়, যেতিয়া চোতাল তোতাল সাৰি উঠিব তেতিয়া আপোনাৰ আহি কেনে পায়খানা কৰি দিব, দি কেনে। এইমাত্ৰ মই চোতাল তোতাল সাৰি উঠিছিলোঁহে গাইজ, দেখিছে আৰু বতাহ বৰষুণ দিবৰ কাৰণে ষ্টাৰ্ট হৈ আছে। তো ক'লা কৰি আনিছে, তো গোৱালপাৰাত আজিও চাগে বৰষুণেই দিব, দেখিছেনে বতাহবিলাক আহি আছে। একো কাম কৰিব শান্তি দিয়া নাই মানে, একদম ভাল নালাগে মানে। বৰষুণ দিলে ভাল পাওঁ, কিন্তু মানে কি জানেনে, বৰষুণ দিব বুলি ভাবিছিলোঁ গাইজ, তো বৰষুণ নিদিয়ে। তো এতিয়া মই কাপোৰ ধুই লওঁ, বৰষুণ নিদিয়ে যিহেতু কাপোৰখিনি ধুই লওঁ ন। ৰাতিপুৱাৰ কাৰণে ল'ৰাটোৰ কাৰণে ভাত বহাই দিছোঁ। তো ভাতটো হৈ গ'লে তাৰপিছত আৰু মই কামখিনি, যিহেতু তাক ৰাতিপুৱা মই ভাতেই খুৱাওঁ, তো ভাতটো সেইবাবে মই বহাওঁৱে। তো ভাতটো হৈ যোৱাৰ পিছত চানডে তাৰ আমাৰ আৰ্টৰ ক্লাছ আছে, চ' তাতে লৈ যাই আছোঁ। চানডে হাজবেণ্ড নাথাকে, চ' ময়ে কৰিব লাগে চবফালে। তো আজি আৰ্টৰ ক্লাছত লৈ যাই আছোঁ এতিয়া। দেখিছে একদম বান্দৰে বান্দৰ আহি থাকে নন ষ্টপ, ইহঁতে বান্দৰকেইটা মানে থাকিব আপোনাক শান্তি নিদিব। ইয়াতে কিবা খুচুৰি কেনে একদমবাৰে জেগাখিনি লেতেৰা কৰি থৈ যায় ইহঁতে। এই কুৱাটোৰ ভিতৰত আমি জাবৰ জোথৰ অলপমান পেলাওঁ, তো ইহঁতে একদম খুচুৰি কেনে চাৰিওফালে পেলা একদম অৱস্থা নোহোৱা কৰি দিয়ে। লগতে মোৰ আছে আমাৰ বহুজনী, মানে আমাৰ আঙুৰলতা ইয়াতে বহি আছে। আমাৰ আঙুৰলতাই বহি আছে ন, আঙুৰলতাক ভোক লাগিছে। আমাৰ আঙুৰলতা এতিয়া কি খাব, এইকেইটা দিব লাগিব দানা। তো এইয়াই মোৰ কি কাম, এক দানা দিব লাগিব। তাৰপিছত আছে মোৰ আৰু দানা দিব লাগে, আপোনালোকক দেখাই আছোঁ। আৰু এই দুজনী আছে মোৰ, এই দুজনীকো মই দানা দি থাকিব লাগে, এই দুজনীৰো যত্ন লৈ থাকিব লাগে। নাজানো এই দুজনী একদম পেক কৰি থাকে, বহুত বদমাছ কৰি থাকে একদম। দেখিছেনে আপোনালোকে ভাবিব একো উৎপাত নাই দুটাৰ, এই দুটাৰ এক নম্বৰ বহুত উৎপাত। এই দুটা উৎপাত কৰি থাকে, দেখছা। এই পাৰ হ'ব, এই সিফালেহে দেখোন যাই আছে, আৰু আছে নেকি? আমাৰ ইয়াতে হাতী আহিছিলে, চ' হাতী চাব গ'লোঁ। হাতী চাই সেইকাৰণে ল'ৰাটোক অলপমান শাক বাচিব দিছিলোঁ, তো সি শাক বাচি লৈ ল'লে মোৰ ল'ৰাটোক। হ'লনে? এয়া দেখিছে আপোনালোকে আৰি মাছ খালে নহয় এনেকৈ মাছটোত বহুতখিনি লেতেৰা থাকে। দেখিছে আপোনালোকে, এইটো এনেকৈ দিলে তাৰ যিখিনি বীজাণু থাকে, মানে মাছত যিখিনি শেলাই টাইপৰ থাকে, এনেকৈ লেতেৰাখিনি ওলাই আহে। দেখিছে আপোনালোকে, এইখিনি এনেকৈ ওলাই আহে। তো তাৰপিছত এনেকৈ চাফা কৰি ল'ব আপোনালোকে ভালকৈ। মাছটো চাফা কৰি লৈ কেনে, দেখিছে কি ধুনীয়া, দেখিছে এনেকৈ চাফা কৰি ল'ব মাছটো, কি চিলচিলীয়া হৈছে।
এনেকৈ কিবা ইমান লেতেৰা থাকে মই এপিচ আৰু দেখাই আছোঁ মোৰ মাছ চাছ চাফা কৰা হৈ গ'ল তাৰপিছত মই বহাই দিলোঁ আঞ্জাখন যিহেতু দুপৰীয়াৰ ভাত খোৱা টাইম হৈছে তো সোনকালে মই বনাই ল'লোঁ সৰিয়হৰে মাছৰ জোল সৰিয়হ আছে বিলাহী কাজু বাদাম দি কেনে এনেকৈ বনাইছিলোঁ কি ধুনীয়া এয়া সেউজীয়া পথাৰত মানে হাত ঘোঁৰা দেখিছেনে ঘোঁৰাবিলাক কি ধুনীয়াকৈ আছে ইয়াতে পানী খাই অলপমান ঘোঁৰা চাবও আহিলোঁ পিছবেলা টাইমত ঘোঁৰা কোনে চলে আমাৰ সিদ্ধাৰ্থে ঘোঁৰা চাব আহিছে ন চাই দিয়া ইফালে চাই দিয়া মই ফুৰিব আহিছোঁ অলপমান ঘোঁৰা চালোঁ আমি দুটাই ঘোঁৰা চোৰা চাই এতিয়া আমি ক'ত যাই আছোঁ এইফালে চাই দিয়া এয়া ঘোঁৰা চাই আছিলোঁ আমি এতিয়া যাওঁ অলপমান ফাষ্ট ফুড খাবৰ কাৰণে আমি ওলাই আহিছিলোঁ দুয়ো মা বেটা এতিয়া ৰুম আহি পালোঁ এতিয়া তালা খুলোঁ ভিতৰত অলপমান কিবা খাব মন আছিল সেইবাবে বজাৰ গৈছিলোঁ দুয়ো মা বেটা তাৰপিছত এতিয়া ঘৰ আহি পাই আমি ম'ম' খাই আছোঁ আমি ম'ম' খাইলো আমি কেক খাম মামা ম'ম' খাই আছোঁ কেক খাম আমাৰ সিদ্ধাৰ্থে ম'ম' খাই আছে সিদ্ধাৰ্থ কেনেকুৱা লাগিছে টেষ্টি লাগিছে ম'ম' খাই কি খাবা আজি বেচেৰাটোৱে কেক অৰ্ডাৰ দি দিছিলে ইমান বোলে খাব মন লাগিছে সেইবাবে কেক খাব কাৰণে পুৰা তলত বহি লৈছে একদম যাতে ক'তো নালাগক ল'ৰাটোৱে কেক খাম বুলি কোৱাত মই আজি অৰ্ডাৰ দি দিছিলোঁ কাপছ কেক তো এতিয়া যাই সি আৰু মই লৈ আনিলোঁ তো আপোনালোকক দেখাম কেনেকুৱা বনাইছে কাপছ কেক কেইটা এয়া দেখিছে আপোনালোকে এয়া কাপছ কেক বৰ ধুনীয়া কেক বনাই তাই তো দেখিছে খায়ো বহুত টেষ্টি কিন্তু এয়া কেক আনিলোঁ ম'ম' আনিলোঁ এতিয়া আমি অলপমান খাই লওঁ দেখিছে ৱাও কি ধুনীয়া লাগিছে সিদ্ধাৰ্থে এতিয়া কেক খাইছে কেনেকুৱা লাগিছে তুমি কোৱা মই খাম দিয়া টেষ্টি লাগিছে ভাল লাগিছে খুচ দিল খুচ হাঁহি দিয়া এবাৰ এইফালে চোৱা কেক খাব ওলাইছোঁ দেখিছে আপোনালোকে তো জানা আছে আপোনালোকে কেনেকুৱা লাগে সঁচা ক্ৰীমটো খাবই ইমান ভাল হৈছে আৰু কেকটো খাবতো বহুতেই ভাল হৈছে তো মই বিচাৰোঁ যদি কোনোবা খাব বিচাৰে পিছবেলাৰ টাইমত এইজনী হৈছে আমাৰ বুলবুলি তো বুলবুলিৰ ইমান উৎপাত তাইক চাবই নোৱাৰি চালে মানে একদম অ'ত জাপ মাৰিব ত'ত জাপ মাৰিব কি যে ক'ম এইজনীৰ লগত একদম মাথা গৰম কৰি খায় একদম কাৰ ঘৰত আছে ন এনেকুৱা ক'বচোন মোক itu iman dunia nama kiwa ande gore আপোনালোকৰ মাজত কিছুমান সৰু সৰু বস্তু আগবঢ়াইছোঁ যাতে আপোনালোকে আঁকোৱালি লয় লগতে ছানডে মই একদমেই টাইম নাপাওঁ ৰাতিপুৱা 10টা বজাত মই তাক আৰ্টৰ ক্লাছত লৈ যাই 1টা বজাত আহোঁ লগতে 1টা বজাত আহি কাৰণে আৰু খাই বৈ লৈ গোটেই কাম কাজ কৰি কাৰণে আৰু 3:30 বজাত তাৰ টাইকাণ্ডো ক্লাছ থাকে চ' টাইকাণ্ডো ক্লাছত লৈ যাওঁ টাইকাণ্ডো ক্লাছৰ পৰা মই আহোঁ 6:30 বাজি যায় এই ৰুম আহি পাওঁ মানে 6:30 বাজি যায় লগতে ছানডেৰ দিনাখন কেতিয়াবা হাজবেণ্ডৰ ছুটি থাকে কেতিয়াবা নাথাকে আৰু যোনদিনা হাজবেণ্ডৰ ডিউটি থাকে ছানডেৰ দিনাখন সেইদিনা মোৰ একদম বহুত কষ্ট হয় আৰু ডিউটি নাথাকিলে আমি ভগাই লওঁ বা তেওঁ তাক লৈ যায় মই ঘৰত ভাত আঞ্জাখিনি বনাই লওঁ
বা মই যদি লৈ যাওঁ ডিউটি থাকিলে তেওঁ ভাত আঞ্জাখিনি বনাই কিনে থৈ যায়। তো এইখিনি মোৰ বুজাবুজি আছে, সেইবাবেহে মই এইখিনি কৰিব পাৰিছোঁ। সেয়াই। বাকী আপোনালোকেতো জানেই চবৰে বাচ্ছা থাকিলে কিমান দিগদাৰ হয় কাম কাজ কৰাত, কিন্তু মোৰ ল'ৰাটো একদম মানে কাম কাজ কৰাত একদম ডিষ্টাৰ্ব নাই। তো ছানডেৰ দিনাখন বিশেষকৈ কিন্তু এইবিলাক মোৰ বাহিৰতেই মোৰ কাম বেছি। ছানডেৰ দিনাখন ঘৰৰ ভিতৰত থাকিবই নাপাওঁ মই আগতে ছানডে যেতিয়া এইবিলাক নাছিলে ছানডে কাপোৰ ধুইছিলোঁ, এতিয়া ছানডে কাপোৰ নোধোঁ, আকৌ মানডেহে মই কাপোৰ ধুওঁ। তো চব সলনি হৈ গৈছে, চব বাবাৰ কাৰণে চব কিছু সলনি হৈ গৈছে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব দেই, তেতিয়াহে গম পাব ন ঘৰত কি কৰোঁ কি নকৰোঁ। আপোনালোকক তো আৰু মাজেদি ইমান কষ্টৰ মাজেদি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ ওলাই দিছোঁ। আশা থাকিল আপোনালোকে সকলোৱে চাব বুলি। তো আজিলৈ এয়াই। ভাত চাত খাই কেনে অলপমান শুই দিছিলোঁ, বহুত টোপনি আহি গ'ল। দেখিছে আপোনালোকে মোৰ ফেচ চাই কেনে গমেই পাইছে মই কিমান শুলোঁ। তো এয়াই দিনটোত কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল নতুনকৈ চাইছে সেইসকল মোৰ পৰা অনুৰোধ কৰি জনাইছোঁ যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে বেল আইকনটো দবাই দিয়ে। আজিলৈ